তো হেল্ল' বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল জাপি ব্লগছ। তো আজি গাইজ বন্ধুসকল, আমাৰ ঘৰত পানী বহুত পানী হৈছে, বানপানী হৈ গ'লগৈ আমাৰ ঘৰত, মানে উপায় নাই আৰু। চাওকচোন, চাওক এইয়া পানী কেনেকৈ একদম ঘৰৰ ইয়ালৈকে পাইছেগৈ পানী, ইয়ালৈকে পানী পাইছেগৈ। ইয়াত চাওকচোন বগা হৈ গ'ল পানী, এইফালে চাওক পূৰা বগা। মানে কেলৈ পানীটো কেলৈ এনেকৈ হৈছে, মানে আমাৰ ইয়াত ঘৰৰ এইটো যোনটো পানীটো আমাৰ ঘৰটো নহয়, মানে সেই ইয়াত পানীটো মানে যাব পৰা নাই। এই কালভাৰটো সৰু, পাইপডাল সৰু, সেইকাৰণে পানীটো পূৰা তাত মানে ষ্টক হৈ গৈছেগৈ। তাৰপিছত এনেকৈও আৰু পানী হৈছে, আৰু পানীও বহুত হৈ আছে এতিয়া বৰ্তমান। কি ক'ম আৰু, এয়া পানী দলঙৰ চাইডটো দেখাই দিওঁগৈ আপোনালোকে, পানী কেনেকুৱা বগা হৈ আছে আৰু বোলক চাওঁগৈ নহ'লে সেইফালে কিমান পানী, এইফালে বগা হৈ আছে, এইখিনি পূৰা বগা। তো বোলক গৈ থাকোঁ লাহে লাহে। বন্ধুসকল কি ক'ম আৰু, ইমান পানী, ৰাতিটো বৰষুণ ইমান দিছিলে যে পানী একদম পানী হৈ গ'ল পূৰা। চাওকচোন পানী বগা, চবফালে বগা হৈ গ'ল পানী। আৰু এয়া দেখিছিলে ৰাস্তাটো কেনেকৈ হৈ গৈছিলে, এতিয়া যদি সেইটো ৰাস্তা যদি নবনোৱাহেঁতেন তেনেহ'লে পূৰা খহি গ'লহেঁতেন। আৰু আমাৰ ৰুবলগীয়া হৈছিলে, কঠীয়া বহুত ওখ হৈ গ'ল, কঠীয়া পৰি মেলি এতিয়া গাঁঠিয়ে লাগিব হ'ল আৰু। তাৰপিছত পানীৰ কাৰণে ৰুব পৰা নাই, বহুত কষ্ট, বহুত দিগদাৰ হৈছে। কি ক'ম আৰু, ইয়াত চাওক মানে পানী আগতে ইমান নহৈছিলে, আৰু পানী চাওক এনেকৈ নাই দেখা চাগে না, মই দেখুওৱা নাছিলোঁ। আৰু এতিয়া পানী পূৰা ধামাকা পানী, মানে ক'বই নালাগে কেনেকুৱা পানী। এইটো ৰাস্তাটো যে, এইটো ৰাস্তাটো পূৰা দেখিয়ে নোপোৱা হৈ গ'ল আৰু, পানী পূৰা একদম পূৰা বগা হৈ গ'ল পানী। এইফালেও পূৰা বগা হৈ আছে চবফালে পানী। এই পানীৰ কাৰণে মানে বৰষুণটো ৰাতি কেনেকৈ দিলে, ইমান ডাঙৰকৈও ইমান ডাঙৰকৈ দিয়া নাছিলে, কিন্তু পানী হৈ গ'ল আৰু। কি ক'ম, ৰাতি বৰষুণ দি থাকিলে, পাহাৰত বৰষুণ দিলে চাগে পূৰা, সেইকাৰণে পানী হৈ গ'ল তামাম। এতিয়া দেখাই যাম মোৰ চাইড, এইটো ৰাস্তাটো চাওক, মোৰ পিছফালে আছে ৰাস্তাটো, এই ৰাস্তাটো মানে দেখিয়ে নোপোৱা হৈ গ'ল, পানী একদম পূৰা পানী হৈ গ'ল। আৰু এনেকৈ যদি আগতে পাৰ হৈছিলে, এনেকৈ যদি পানী হৈ পাৰ নহ'লে কেনে পাৰ হৈ গ'লহেঁতেন। এইঘৰ মই কৈছিলোঁ যে পানী, এইঘৰ পানী পূৰা ধামাকা হৈ যায়গৈ পানী, মানে মই দেখাইছিলোঁ নহয়। আৰু এইঘৰ চাওক পূৰা পানী ধামাকা, মানে পানী পূৰা হৈ গ'ল। আৰু এনেকৈ যদি আৰু ইয়াতকৈ যদি অলপ বেছি হোৱা নাই, আলিটো পাৰ হ'লহেঁতেন আপোনালোকে, যে মই দেখাইছোঁ আপোনালোকক, পানী পূৰা ধামাকা। এইটো ৰাস্তাটো মানে দেখিয়ে নোপোৱা হৈ গ'ল, এনেকুৱা হৈ গ'লগৈ যে একদম পূৰা মানে ক'বই লাগে আৰু, ধামাকা পানী হৈ গ'লগৈ। আৰু বতাহ, এনেকুৱা বতাহ দিছে, মোৰ ছাতিটো অৱস্থা নাই, একদম পূৰা ছাতিটো অৱস্থা নাই। আৰু এনেকৈ বতাহ মাৰি আছে ধামাকা, মানে ক'ব নালাগে আৰু। মানে ইয়াত মানে এই পোষ্টকুটা দুটাটো দেখিছে সেইকেইটা, তো ইয়াত মই আমাৰ তাতে ৰুবলগীয়া আছিলে, কিন্তু ইমান পানী পাকো আৰু বাই চান্সত যদি ৰুই দিয়া হেঁতেন, এতিয়া পানী পৰাটো ৰুই কিনেও লাভ নাছিলে, তো এতিয়া লোকচানে হ'লহেঁতেন, সেইকাৰণে নৰুলোঁ। মানে দেখাংগে আৰু দলঙৰ চাইডে দলং চাইডে তো কেনেকুৱা হৈছে, যোনটো ৰাস্তাটো অলপমান হৈ গৈছিলেগৈ, মানে সেইটো দেখাংগে। তো চাই থাকক ভিডিঅ'টো, স্কিপ নকৰাকৈ। পানী আমাৰ বিনষ্ট হোৱা ঠাই থাকক, অলপ চাই থাকক। দলংখনত পাই গ'লো, সেই দলংখনত চাওকচোন পানী কেনেকুৱা পানী, ধামাকা পানী, মানে এইফালৰ পৰা পানী পূৰা আহিছিলে। আগতে মই ভিডিঅ' দেখাইছিলোঁ সেইটো পানী, কিন্তু সেইফালে পূৰা পানী পূৰা নাছিলে, কিন্তু এতিয়া চাওকচোন কেনেকুৱা পানী হৈ গ'লগৈ, পানী ধামাকা পানী, পূৰা সৰহকৈ পূৰা মানে বগা হৈ গ'লগৈ মানে চবফালে। আৰু সেইফালে চাওকচোন, সেইফালে মানুহখিনি কেনেকৈ, মানে সেইয়া দেখিছিলে মানুহখিনি কেনেকুৱা হৈ, আৰু এয়া মাছ মাৰি আছে মানুহ কেইজনীমান, মাছ মাৰি আছে। আৰু মোৰ এই ছাতিটোৰ পৰা পূৰা অৱস্থা বেয়া হৈছে, ছাতিটো মানে অৱস্থাই নাই আৰু, কেনেকুৱা চাওকচোন পানীখিনিৰ পৰা একদম মানে ক'ব নালাগে আৰু, পূৰা ধামাকা, পূৰা বগা হৈ গ'ল মানে আৰু। এখন বৰফৰ জেগা, মানে বগা কি জেগা হয় বুলি কয়, পানী চাওকচোন এনেকুৱাকৈ পানী হৈ গ'লগৈ। আগতে মই যোনটো ভিডিঅ' দেখাইছিলোঁ সেইটো কিন্তু এনেকুৱা নাছিলে, কিন্তু এতিয়া যদি সেইটো খহি গৈছে আমিতো ক'ব নোৱাৰোঁ, কিন্তু খহি যাব পাৰে, নাজানো আৰু খহি গৈছিলে নাই যোৱা। কিন্তু বাই চান্স লাইচেঞ্চ নাই আৰু, যদি আগৰ নিচিনা যে এনেকৈ হৈ গ'ল, কিন্তু ইয়াত তেতিয়া বনাই দিলে অলপমান, সেইকাৰণে অলপমান ঠিক আছে চাগে বনাই দিয়াৰ কাৰণে। তো যদি নবনোৱাহেঁতেন ধামাকা পানী হৈ গ'লহেঁতেন, তো কি ক'ম আৰু, হয় নাই। আৰু বন্ধুসকল চাওক, মাছ মৰা মানুহ, পানীও হৈছে যেনেকৈ এনেকৈ মাছ মৰা মানুহ বহুত আহিছে, আৰু পানীটো বহুত কিবা হৈছে, বৰষুণ দি আছে অলপ। আৰু চাওক না, মাছ মৰা মানুহ কিমান মাছ মাৰি আছে বৰ্তমান।
পানী পূৰা পানী হৈ গ'ল আৰু এতিয়া বেছিকৈ পানী হৈ গ'ল। তো বন্ধুসকল দেখিব পাইছে ইয়াত পানী, আৰু সেই ৰাস্তাটো হ'ল বেছি হয়তো খহাব পৰা নাই, কিন্তু অলপমান খহিছেগৈ আৰু এইফালেও যাবগৈ। আৰু যদি এনেকৈ যদি পানী আহি থাকে পূৰা মানে ভাঙি পেলাব আৰু সেয়া পূৰা পানী বগা বগা হৈ গ'ল। সেয়াৰ বানপানী কিন্তু নহয় আৰু মানুহৰ ঘৰত এনেকৈ পৰা নাই বানপানীটো, আৰু এনেকৈ অলপ বৰষুণো এনেকুৱাকৈ দিয়া নাছিলে, কিন্তু বৰষুণ দিয়াৰ ফলত নহয় যে এইটো পাহাৰত বৰষুণ ডাঙৰকৈ দিয়াৰ বাবে সেই ইয়াত পানী হৈছে। তো আমাৰ ঘৰডোখৰ পানী কিন্তু সেনেকৈ ষ্টক হৈছিলে আৰু মানে যাব পৰা নাই ভালকৈ পানী সেইকাৰণে এই কালভাৰটো সৰু, আৰু মানুহ কিছুমানৰ কাৰণে ভাল আৰু খৰি বিচাৰে আৰু মাছ মাৰে পানী, আৰু এনেকৈ যে পানী হৈ থাকে একদম অসুবিধা হৈ যাব, বেয়া হ'ব আৰু মানে ৰাস্তা যদি খহি যাব পাৰে ক'ব নোৱাৰি। তো এয়া আৰু পানীটো দেখিলেই এনেকৈ পানী হয় আৰু আমাৰ এডোখৰত অকল এইডোখৰে মানে পানী এনেকুৱাই হয়। তো দেখিলেই তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ ভিডিঅ'টো ইমানেই, বাই বাই, টাটা।